সুপ্ৰভাত জনাইছো প্ৰাতঃ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই সমীৰণ বৰঠাকুৰ আহিছো প্ৰথমটো খবৰলৈ শিলকহীয়া ডাম্পাৰে মহতিয়াই নিলে তিনিজনক জাগিৰেট ৰেল গেটৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৰুতৰভাৱে আহত হৈছে পংকজ বাংথাই নামৰ এজন এখন ভৰি ছিঙি যায় লোকজনৰ আৰু দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি প্ৰশাসনৰ নিষেধাজ্ঞা নামানে উদণ্ড ডাম্পাৰ চালকে আমি পুনৰবাৰ জনাইছো জাগিৰেটৰ ৰেল গেটৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনা অতিকৈ ভয়ংকৰ আছিল গুৰুতৰভাৱে আহত হৈছে পংকজ বাংথাই নামৰ এগৰাকী ব্যক্তিৰ আচলতে ভৰি ছিঙি যায় সেই দুৰ্ঘটনাটো আৰু শিলকহীয়াইছিল সেই ডাম্পাৰখনে মহতিয়াই নিলে তিনিজনকৈ লোকক আৰু ডাম্পাৰৰ যি দৌৰাত্মক সেই দৌৰাত্মক ক্ৰমাগতভাৱে বিভিন্ন এলেকাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু কালি তাৰে এক ভয়ংকৰ পৰিণতি হিচাপে এই দুৰ্ঘটনা সংঘটিত হয় তিনিগৰাকীকৈ লোকক মহতিয়াই নিয়ে এগৰাকী ব্যক্তিৰ ভৰি সম্পূৰ্ণৰূপে ছিঙি নিছে অতিকৈ শিহৰণকাৰী এই দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত পতিত বাহনখনৰ দৃশ্যাংশ আমি দেখুৱাইছো এইখন ডাম্পাৰে আচলতে সেই দুৰ্ঘটনা সংঘটিত কৰিছিল দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় লোকো যথেষ্ট উত্তেজিত হৈ পৰে দুৰ্ঘটনাত পতিত বাহনখনৰ ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাইছো এইখন ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰিছিল আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতেই আচলতে উত্তেজিত হৈ পৰে সাধাৰণ জনতা আৰু জাগিৰোডত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্মক দীৰ্ঘদিনৰ পৰা চলি আহিছিল অথচ প্ৰশাসন নিৰ্লিপ্ত হৈ আছিল প্ৰশাসনৰ নিৰ্লিপ্ততাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ পৰিণতিত কালি নিশা সংঘটিত হ'ল এই শোকাবহ ঘটনাটো এগৰাকী ব্যক্তিৰ আচলতে ভৰি ছিঙি নিছে গতিকে কিমান এক ভয়ংকৰ আছিল দুৰ্ঘটনা তিনিগৰাকীকৈ লোকক মহতিয়াই নিয়াৰ পিছতহে আচলতে চালকগৰাকীয়ে গম পাইছে গতিকে চালকসকলৰ যি আচলতে আচৰণ সেই আচৰণো আচলতে যথেষ্ট চিন্তনীয় হৈ পৰিছে বৰ্তমান সময়ছোৱাত আৰু ডাম্পাৰ চলাচল কৰা সেই পথছোৱাত সাধাৰণ লোকৰ জীৱনৰ প্ৰতি আচলতে যথেষ্ট ভাবুকি আহি পৰা পৰিলক্ষিত হৈছে